হাই এভৰিৱান, অসমীয়া বোৱাৰী মধুস্মিতাৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা। আজি অষ্টমী উপলক্ষে আমি কেম্পতে যাম পূজালৈ। মানে ইয়াতে আৰু পূজা ইমান ভাল নহয়, সেৰেঙা, অকল আমাৰ কেম্পে পাতিছে মানে পূজা। তো এখন শৰাই লৈ যাওঁ, পূজাৰ দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। नीतू बराबर में आना, बराबर में। তিনিওজনে শৰাইখন আগবঢ়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি মই আপোনালোকক ভগৱানৰ প্ৰতিমাখিনি একদম ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অৱশ্যে মই এতিয়া চাকি জ্বলাই আছিলোঁ। ইয়াতে মানে বুক মাহ এনেকুৱা প্ৰসাদ নকৰে, বাহিৰত নাৰিকল, কল, আপেল এনেকুৱা ফুইটছে অকল মানে ভগৱানৰ ওচৰত আগবঢ়ায়। আৰু আপুনি ইচ্ছা কৰিলে মানে কিবা মিঠা আনিব পাৰে, ধৰক নকুল দানা, বুন্দিয়া এনেকুৱা। মই নাজানিলোঁ, মোৰ মিঠা একো অনা নহ'লে। আৰু ইয়াতে ধূপ আৰু মিঠাতেলৰ চাকিও জ্বলাব নিদিয়ে, বাহিৰত জ্বলাব লগা হৈছে। আমাৰ অসমৰ নিচিনা ইমান মানে পূজা লগা নাই মোৰ ইয়াতে, তথাপি ভাল লাগিছে। প্ৰতিমাখিনি মই কিবা অকণমান অলপ বেলেগ দেখিছোঁ আমাৰ তাতকৈ, আৰু ভালেই লাগিছে। গোটেই ইয়াতে দিৰাঙত অকল আমাৰ কেম্পটোৱে পূজা পাতিছে, সেয়েহে বাহিৰৰ মানুহো আহিছে ইয়াতে শৰাই আগবঢ়াবৰ কাৰণে, ভগৱানৰ মাৰ আশীৰ্বাদ ল'বৰ কাৰণে। ভাল লাগিলে গৈ। আমি ফেমিলিখিনিতো গৈছোঁৱেই, কিন্তু বাহিৰা মানুহখিনি ইয়াত মানে বাহিৰৰখিনি দেখি বহুত ভাল লাগিছে। আৰু ৰাতিলৈ প্ৰগ্ৰেম চাবও আহিব সকলো। যোৱাকালিও বহুত আহিছে, আজিও আহিব। এতিয়া আমি সেৱা কৰি লওঁ। সেৱা কৰি উঠি আকৌ আপোনালোকক যি পাৰোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। পূজা হৈ গ'ল, প্ৰসাদ ইয়াতে বাহিৰত আকৌ হোম যজ্ঞ হৈ আছে, আৰু দেখুৱাব নহ'লে ওচৰৰ পৰা ভালো নালাগে। শুন চাওঁ, শুন, 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 বা এইফালে চাওঁ। এইফালে যা, মাফালে যা। হাই এভৰিৱান, পূজা কৰিলোঁ। পূজা কৰি বৰষুণ পৰিছে। এতিয়া আমি ৰুমলৈ যাম। আকৌ সন্ধিয়া নহ'লে আবেলি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এতিয়া মানে সকলো পূজা কৰি আছে, সেইটো কাৰণে। বৰষুণত অৱস্থা বেয়া হৈ গৈছে, ছাতিও নানিলোঁ। বাবু পাপাকে বাৰু এটা পালে লগৰ ওচৰত, বাবুৰ কাৰণে। মোৰ এতিয়া ভিজি বুঢ়ী অৱস্থা নাইকিয়া হৈছে। এতিয়া আৰু ভিডিঅ' বনাই নাথাকোঁ, মই একদম ৰুমত গৈ আপোনালোকক লগ পাম। আহিলোঁ, আহি কাপোৰ চাপোৰ সলাই ল'লোঁ। সলাই এতিয়া ল'ৰা বহুত আমনি কৰি আছে। ইয়াক আগতে টোপনি নিয়াই লওঁ, তাৰপিছত ভাতো বনাব লাগিব, কাৰণ ৰাতিপুৱাৰ পৰা ভাত খোৱা নাছিলোঁ ন, সেইটো কাৰণে। হাই এভৰিৱান, ভাত বনালোঁ, বাবুকো টোপনি নিয়ালোঁ। এওঁ খাই গুচিও গ'ল। এতিয়া মই খাবলৈ আছোঁ, কিন্তু মোৰ ভাত খাব একদম মন যোৱা নাই। ইমান মূৰটো বিষাইছে মানে। বৰষুণত অকণমান ভিজিলোঁ যে, মই মানে বৰষুণত একদম মানে কিবা কৰিব নোৱাৰোঁ, ভিজিব নোৱাৰোঁ। তাৰপিছত মূৰটো অকণমান ভিজিলে এতিয়া মই মূৰৰ বিষত থাকিব পৰা নাই। মোৰ ওচৰত এতিয়া মেডিচিনো নাই আনি থোৱা। অকণমান ভাল পালে ভাত খাম। ভাবিছোঁ অকণমান ভিডিঅ'টোকে মানে কৰি লওঁ, সেইটো কাৰণে ভিডিঅ' আকৌ ষ্টাৰ্ট কৰি দিলোঁ। মোৰ বিষালেও আৰু ভিডিঅ' কৰোঁ কৰোঁ লাগে ন মনটো। তাৰপিছত অলপ বাহিৰত বহি লওঁ, ভাল পালে ভাত খাম। মানে এওঁ একেবাৰে গুচি গ'ল আৰু একদম সন্ধিয়াহে আহিব। মানে এওঁলোকৰ কিবা বিহু আছে, বিহু মানে ডান্স আছে। ইয়াতে কম্পালচৰি কৰি দিছে, মানে ফেমিলিখিনি মানে কিবা নহয় কিবা প্ৰগ্ৰেম কৰিব লাগিব, মানে পাৰ্টিচিপেট কৰিব লাগিব। আমাৰ দুজনকে কৰিব দিছিলে, কিন্তু ল'ৰাৰ কাৰণেতো অসুবিধা, সেইটো কাৰণে এওঁলোকে বিহু নাচিব আজি ৰাতি। আপোনালোকক বাৰু দেখুৱাম কেনেকৈ নাচে।
তাকে প্ৰেক্টিছৰ কাৰণে তেওঁ গ'ল, ডিউটিও আছে। তো মই অকণমান ৰেষ্ট লওঁ, মোৰ বিষটো চাগে ভাল পামেই, বিষ ভাল পালে ভাত খাম, পিছত আকৌ লগ পাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। হাই এভৰিৱান, তেতিয়া আৰু ভিডিঅ' বনোৱা নহ'লে, এতিয়া আমি ওলাই মেলি পূৰা ৰেডি হৈ গৈছোঁ। এতিয়া আমি যাম আৰু কেম্পলৈ, প্ৰগ্ৰেম আছে, প্ৰগ্ৰেম চাম। বাবু পাপাহঁতৰ বিহু ডান্সো আছে, গৈ আপোনালোকক দেখুৱাম কি পাৰোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি মানুহ আছে বাৰু, কালিও আছিলে বাৰু।
पापा लगे आगे Hey,
হাই এভৰিৱান, এতিয়া আমি আহিলোঁ প্ৰগ্ৰেমৰ পৰা। এতিয়া প্ৰায় 11টা মানে বাজিলে। আহি আৰু ভিডিঅ' বনাব নহ'লে, যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰিব। আজিলৈ ইমানে। অষ্টমীৰ বিশেষ, অহাকালি আকৌ কিবা পাৰিলে দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব মোৰ ভিডিঅ'বিলাক।